নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলত আৰু আজি বতৰটো ইমান ভাল বৰষুণ দিব যেন লাগি আছে সো আজি এতিয়া মই গৈ আছো সোনাপুৰ আৰু সোনাপুৰত মোৰ এটা বিশেষ শ্বুট আছে গতিকে আজিৰ দিনটো এনেদৰে আপোনালোকৰ লগত আৰম্ভ কৰো বলক So আমি আহি পাইছো সোনাপুৰৰ অৰেঞ্জ ৰিজৰ্ট আৰু এতিয়া মেকআপ লম ইয়াতে আৰু মই মেকআপ লৈ আছো আৰু এতিয়া আপোনাক অকমান বাহিৰত দেখাই দিছো ইয়াত বহুত বৰষুণ দি আছে আসলতে ভালেই হৈছে ইমান গৰমত নহলে বৰষুণটো দিয়া অকমান হলেও ঠাণ্ডা পৰিছে আৰু এইফালে আমাৰ মেকআপৰ কাম চলি আছে আৰু এতিয়াতো 1 ঘণ্টামান মই এনেকৈ বহিয়ে থাকিব লাগিব দিয়কচোন বলক মেকআপটো কৰি লওঁ সো অলমোষ্ট মেকআপ হৈ গ'ল আৰু এতিয়া হেয়াৰ কৰি আছে তাই কি মৰম লগা তাইও মৰম লগা খুব আৰু খুব ধুনীয়া মেকআপটো খুব ভাল লাগিছে খুব ধুনীয়া মেকআপ কৰিছে আৰু আছে অকণমান কাম বাকী ন সেইখিনি কমপ্লিট হ'লে দেখাই যাম বাৰু আপোনালোকক আৰু এতিয়া হেয়াৰ ষ্টাইল কৰি আছে মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ গোটেই ডিটেইলছত মই দেখাই যোৱা নাই আৰু এইযোৰ চাওক খুব ধুনীয়া চাদৰ মেখেলাযোৰ মই কালাৰটো বিৰাট ভাল পাইছোঁ আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্টত জনাব আৰু লগতে খুব ধুনীয়া অসমীয়া গহনা যিহেতু ব্ৰাইডেল শ্বুট হয় গতিকে অকণমান বেলেগ ধৰণে লুক এটা দিবলৈ চেষ্টা কৰিছে বাকী কমেণ্টত জনাব আপোনালোকে কেনেকুৱা পাইছে আৰু মই গোটেই লুকটো ফাইনেল লুকটো আপোনালোকক মই দেখুৱাই আছোঁ ইমান গৰম হেং গড আজি বৰষুণ দিছে নহ'লেতো ইয়াতে আমি মৰি গ'লোহেঁতেন আমি চেঞ্জ কৰিব লাগিব মই কৈলোঁ মই নোৱাৰোঁ ভাই ইমান গৰমত নিজেও ক'লোঁ ন মোৰ এয়া ফাইনেল লুক আৰু এতিয়া আমি যাম শ্বুট কৰিবলৈ আৰু দীপানিতাই খুব ধুনীয়া মেকআপ কৰিছে চাম কৰিবলৈ যাম আৰু আমাৰ ফটোগ্ৰাফাৰ হ'ল আহা দেখা দিয়া আমি ইনষ্টাগ্ৰামত কণ্টেক্ট কৰিলোঁ তাৰপিছত লগ পালোঁ ন মানে কেনে ক'ম এই ৰাকেশ দাৰ ভিডিঅ' শ্বুট কৰাৰ পিছতে কণ্টেক্ট কৰা হৈছিলে কিন্তু মিলা নাছিলে কিবা টাইম এটা মিলা নাছিলে আজি মিলিলে আৰু এতিয়া শ্বুট কৰোঁগৈ আৰু ফটোজবিলাকতো আপোনালোকে যদি ফটোজবোৰ বিচাৰি চাবলৈ কেইদিনমান পিছত ইনষ্টাগ্ৰামত পায়ে যাব ফটোজবোৰ দেখা পাব ইনষ্টাগ্ৰামটো ফ'ল' কৰিব লাগিব বাকী আপোনালোকক গোটেই ডিটেইলছ আমি দেখাই আছোঁ এতিয়া শ্বুট কৰোঁগৈ দে মই ভিডিঅ'টো কৰি লওঁ ফটোশ্বুট আৰম্ভ হৈছে কিন্তু আমাৰ ফটোগ্ৰাফাৰ জোনাকে ক'লে যে ফটোশ্বুট কৰাৰ আগে আগে আমি ৰিলছ এটা বনাই লওঁ কাৰণ আজিকালি ফটোশ্বুটৰ লগত ৰিল ইম্পৰ্টেণ্ট চ' এয়া ৰিল বনাই লৈছোঁ তাৰপিছত ফটোশ্বুট আৰম্ভ কৰোঁ বহুত গৰম লাগিছে বৰষুণো পৰি আছে আহি আছে বহুত গৰম লাগিছে ৰ'দ কিন্তু ভাগ্য ভাল আজি ৰ'দ নাই যদি ৰ'দ দিলেহেঁতেনতো মৰি গ'লোহেঁতেন আৰু এতিয়া শ্বুট চলি আছে আৰু মই ঘামি অৱস্থা নাই হৈছে নেকি আমাৰ পেকআপ আজিৰ ভাল লাগিলে দেই মোৰ সঁচাকৈ ভাল লাগিলে প্ৰথম লগ পাইছোঁ কিন্তু মোৰ বহুত ভাল লাগিলে আমি আগৰ পৰাই চিনাকি তেনেকুৱা লাগিছে ন এতিয়া মেকআপ আঁতৰাওঁ আৰু অকণ যাওঁ আৰু ঘৰলৈ মেকআপ আঁতৰালোঁ আৰু দেখিছে অৱস্থা নাইকিয়া হৈ গ'লগৈ মেকআপ আঁতৰালে কি বুলি কয় এইটো ৱালত যে মাৰে
পুটিন পুটিন মাৰা নিচিনা লাগে মোক দেখিবলৈ তো আমি এতিয়া খাবলৈ বহিছোঁ ইয়াতে যিহেতু শ্বুট হৈ আছিলে চ' ইয়াতেই খাম আমি এতিয়া চ' আমি খাবলৈ বহিছোঁ গোটেইকেইটাই খাই লৈ ঘৰা ঘূৰি হ'ম আৰু ন 1 ঘণ্টা আগত অৰ্ডাৰ দিছিলোঁ আৰু 1 ঘণ্টা পিছত খানা আহি পাইছে ইমান বেছি ভোক লাগিছে কাৰণ ৰাতিপুৱাৰ পৰা আমি কোনেও একো খোৱা নাছিলোঁ গতিকে ফটাফট খাই লওঁ আৰু খাই লৈ ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো এয়াই আছিলে কেনেকুৱা পালে জনাব আৰু যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে অলৰেডি কৰিছে থেংক ইউ ছ' মাছ আৰু যোনে যোনে কৰা নাই প্লিজ কৰি দিব আৰু আপোনালোকে কেনেকুৱা ভিডিঅ' বিচাৰে সেয়াও মোক কমেণ্টত জনাব তেতিয়া মোৰ সুবিধা হয় আৰু গোটেই ভিডিঅ'টো যোৱাৰ কাৰণে থেংক ইউ ছ' মাছ লাভ ইউ অল